Hello friends and welcome back to my channel. আহক আজি আমি যাওঁ হাউলি ৰাসলৈ। Thanks to my ভাইটি সিয়ে গোটেইখিনি ভিডিঅ' কৰিছে আৰু সি কিবা জুম কৰি দেখাইছেও যিটো মই ধৰিব পৰা নাই সি কি দেখাইছে। So বলক ভিডিঅ'টোৰ লগত আগবাঢ়ো। ৰাইট সাইডে হৈছে ৰাস আৰু লেফ্ট সাইডে হৈছে মেলা। দূৰৰ জাইণ্ট হুইলটো দেখিব পাৰিছে যিটো মোৰ ফেভৰেট হয়। তাৰ বাহিৰেও মোৰ ব্ৰেক ডান্সো ভাল লাগে। হাউলিৰ ৰাস অতি বিখ্যাত ৰাস। হাউলি পৰে বৰপেটা ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আৰু এইখন ৰাস প্ৰায় ৮০-৯০ বছৰ পুৰণি ৰাস। প্ৰায় লাখ লাখ লোকৰ সমাগম হয় ইয়াতে প্ৰতি বছৰে। এটা ধুনীয়া ৰাস মন্দিৰৰ সন্মুখতে এই ৰাস উদযাপন কৰা হয়। অতিকৈ ধুনীয়া ঠাই। গুৱাহাটীৰ পৰা প্ৰায় ৫ ঘণ্টাৰ দূৰত্বত এই ৰাসখন হয়। চ' আপোনালোকে যদি বিচাৰে যাব পাৰে। মূৰ্তিবোৰ ইমান দেখুওৱা নহ'ল যিহেতু শুৱালকুছিৰ পৰা বাহিৰে বাহিৰে সি গৈছিলে। চ' যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব।